Hey guys, welcome back my YouTube channel Jintus Vlog. তো আপোনালোকে থাম্বনেল আৰু টাইটেল চাই আপোনালোকে নিশ্চয় গম পাইছে আজি ক'ত যাবলৈ ওলাইছো। আজি মানে ৰাস চাবলৈ ওলাইছো আৰু গাথুলগুৰিত আৰু আপোনালোকে নিশ্চয় লাষ্টলৈকে ভিডিঅ'খিনি চাব আৰু পুৰা ধামাকা আহি আছে গাইজ। তো আমি ৰাগত যাইহে মানে ভিডিঅ'টো আৰম্ভ কৰিম। তো আপোনালোকে পুৰা এনজয় লৈ থাকক। আমি পূজাত পুৰা মানে সোমালো ভিতৰত আৰু ফাৰ্ষ্ট মানে ইয়াৰ পৰা আৰম্ভ কৰিম ভিডিঅ'টো আৰু ইফালে পুৰা ভাই লগ কেনেকুৱা আজি Saliboy 77 YouTube channel আছে so guys please subscribe কৰিব Saliboy 77 YouTube channel guys ডিসক্ৰিপচনৰ লিংকটো দি আছো আৰু এফালে পুৰা মজা আৰু পুৰা মানুহ গাইস আমি পূজাৰ মাজত পুৰা গান চান পুৰা মানে কি কম আৰু হুলস্থুল পৰিৱেশ পুৰা চলি আছে আৰু ইফালে আমি পুৰা নাগৰতলা ইফালে আমাৰ ইফালে আছে আৰু ইফালে আছে আমাৰ ডেন্স পুৰা মানুহ ধামাকা মানুহ পুৰা আৰু কি কম চালু होने वाला है शुरू होने वाला है ইফালে আমাৰ ভাই আছে ভাই পুৰা সব হৈছে কেনেকুৱা মজা না মজা একদম মোটা পৰিৱেশ টেনচন নাই আগত নাগৰতলা আৰু ইফালে আছে ৰেলগাড়ী পুৰা ধামাকা হৈ আছে পুৰা মানুহ ধামাকা আৰু ইফালে মানে অলপ বেছি মানে চিঞৰ বাখৰ হৈ আছে পুৰা মাইক লগাই দিছে কি ক'বা আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো চালু এখন চালু করা হবে এখন স্টার্ট করা হবে চালু শুরু স্টার্ট আমাদের টিকিট এদিকে চালু হ্যাঁ এখনই চালু করা হবে এখনই শুরু করা হবে এখনই স্টার্ট করা হবে চালু শুরু স্টার্ট কলকাতা চলা है ভাই আমি বৰ্তমান গৈ আছো মন্দিৰৰ ফালে আৰু আপোনালোকে চাই আছে জিন্তু ব্লগছ আৰু ইফালে ডেলিবয় আছে ডেলিবয় আমি মন্দিৰৰ ফালে গৈ আছো এতিয়া বৰ্তমান পুৰা কুহুৰি হ'ব কুহুৰি বলক এতিয়া আমি মন্দিৰৰ ফালে চাই থাকো আৰু এইফালে আছে মন্দিৰ আৰু মন্দিৰত অলপ দেখাই আছো আপোনালোকক বৰ্তমান আমি মন্দিৰৰ পুৰা কাষত আৰু ইফালে মন্দিৰ আৰু কেনেকুৱা পূজা পুৰা ফালাফালি হ'ব গাইছ আজি পুৰা মন্দিৰৰ পৰা আৰম্ভ কৰিছোঁ পুৰা গাইছ একদম আজি ভিডিঅ'টো ফালাফালি হৈ যাব আৰু আজি দিনটোত পুৰা হাঁহি মানে তামজা ফূৰ্তি কৰি মানে পুৰা দিনটো যাব আৰু এতিয়া আমি অলপ পূজা মানে কি কয় পূজা আজি বহুত মানুহ হৈছে কাঠলগুৰিত তো আমি একদিন আৰু যাম ৰাস চাবলৈ যাম হাউলি যাম তো নেক্সট ভিডিঅ'টো চাই থাকিব গাইছ নেক্সট ভিডিঅ' পুৰা হাউলি যাম হাউলি পুৰা মানে ধামাকা হ'ব হাউলি আৰু এতিয়াও আজি পুৰা ফাটাফাটি হৈ আছে পুৰা মানুহ কুহুৰি মানুহ আৰু ইফালে মন্দিৰৰ দৃশ্য চাওঁ অলপ পুৰা আৰু ইফালে আমাৰ ভূগোল ভাইটি আছে পুৰা চাওক আপোনালোকে পুৰা এইটো বনাবি দে হে ব্ৰ ইফালে এবাৰ চাই দে হে গাইছ মানুহ চাওক গাইছ মেলাত আহক পুৰা ধামাকা গৰম জিলাপি মেলা আৰু আপোনালোকক A to Z মানে দেখাই আছো কি আছে জুলাপি পুৰা জুলাপি দোকান জুলাপি মেন গৰম পকৰা আৰু এইফালে চাম পাপড়েট পুৰা মানে গাইজ কি হ'ল মানে বহুত মানে তাতে গান চান বাজনা হৈ আছে তো কপিৰাইট মাৰিবৰ কাৰণে মানে ভিডিঅ'টো বেছি মানে দীঘলীয়া নকৰিলোঁ পূজাৰ ভিতৰত তো এতিয়াই মানে অলপমান বাহিৰত আহি মানে অলপ কথাখিনি মানে জনাই দিলোঁ আপোনালোকক তো ক'ব পাৰে আপোনালোকে যে মানে ভিডিঅ' ইমান দীঘলীয়া কিয় নহ'ল তো মানে এইফালে গান বজাই আছে চাৰিওফালে তাৰ কাৰণে ভিডিঅ'টো অলপ শ্বৰ্ট টাইপৰে হ'ল বৰ্তমান মানে খাবলৈ আহিলোঁ মানে মেলাত ঘূৰি মানে বহুত ভোক লাগিছে তো দোকানৰ ভিতৰত আহিলোঁ দোকানৰ ভিতৰত এতিয়া মানে অৰ্ডাৰ কৰিছোঁ কি পায় তো আপোনালোকক চাই মানে দেখাই আছে পূজা মানে লাষ্ট সমাপ্ত আৰু কেৰকেৰি খেলি মানে চাবোন পালোঁ আৰু এতিয়া আমি ঘৰত যাব লাগে পুৰা ৰাতি হ'ল পূজা মানে ভাঙি গ'ল পুৰা লাষ্ট ভাঙা মেলাত আছোঁ বৰ্তমান গাড়ী মানে পাৰ্কিঙত ৰাখিছোঁ তো পাৰ্কিঙত গৈ আছোঁ
আৰু আজিৰ ভিডিঅ'খিনি ইয়াতে সমাপ্ত কৰোঁ মানে এণ্ড কৰি দিওঁ আৰু এতিয়া আমি বাইকখন ল'ব লাগে পাৰ্কিঙৰ পৰা আৰু ঘৰত যাব লাগে তো আজি ইয়াতে এণ্ড কৰি দিওঁ বাই বাই Gravity pulls you straight down. তো এইফালে মোৰ বাচন্তি আছে আৰু এতিয়া আমি যাব লাগে ঘৰত তো বাই বাই টাটা গুড নাইট